গাইজ গুড মৰ্নিং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। এইখন আমাৰ গাড়ী, আমি এতিয়া যাম মৃত্যুঞ্জয় মন্দিৰ। এয়া আজি ৰাস্তাৰ পৰাই আৰম্ভ কৰিলোঁ ভিডিঅ'টো। এয়া আমি এতিয়া গাড়ীত বহিলোঁ, গাড়ীত বহি গৈ আছোঁ। এয়া চাওক কি ধুনীয়া পৰিৱেশ। এতিয়া আমি ঘোঁৰামাৰীৰ পৰা গৈ আছোঁ। এয়া ঘোঁৰামাৰীৰ ভিতৰীয়া ৰাস্তা, আমি মেইন ৰাস্তা পোৱাই নাই। এয়া এতিয়া মেইন ৰাস্তাত পাম। এয়া গাড়ী আহি আছে, গাড়ীখন যাব পৰা নাই, আমাৰ ৰখি আছে। এয়া লাহেকৈ ওলাই দিলোঁ, চাওক। এয়া আমি ফাইনেলি মেইন ৰাস্তাত উঠিলোঁ, তেজপুৰ অভিমুখে গৈ আছোঁ। এতিয়া তেজপুৰত লগৰ এজন উঠিব, তাৰপাছত যাম নগাঁও। আমি তাৰ আগতে এয়া হলেশ্বৰৰ ওচৰত অলপ ৰখিলোঁ, মানে চাকি বন্তি ইয়াৰ পৰাই ল'লোঁ বুলি ক'লে লগৰকেইটাই, ইয়াৰ পৰাই লৈ ল'লোঁ। তাৰপিছত ATM-টো সোমালে মোৰ লগৰজন। এয়া হলেশ্বৰ মন্দিৰ দেখিছে। এয়া ইয়াতে বস্তু বাহানি লৈ ল'লোঁ, যি য'ত লাগে তাতে নিকিনিলোঁ, ইয়াৰ পৰাই কিনি পেলাই লৈ গৈছোঁ। তাৰপাছত আমি এতিয়া আকৌ গৈ আছোঁ, এয়া মিছন চাৰিআলি পাইছোঁ। এয়া হৈছে মিছন চাৰিআলি ট্ৰেফিক পইণ্ট। এয়া দেখিছে ট্ৰেফিক পইণ্টটো। তাৰপিছত ট্ৰেফিক পইণ্ট ক্ৰছ কৰি আমি এতিয়া তেজপুৰ যাম। তেজপুৰৰ লগৰ এজন উঠিব, তাৰ পাছতহে মৃত্যুঞ্জয় মন্দিৰ যাম। এয়া আমি গৈ আছোঁ ট্ৰেফিক পইণ্ট পাৰ হৈ। এয়া আমাৰ লগৰজন আহিল, আমি এতিয়া ৰখি আছোঁ। লগৰজন আহিলে, এইজন লগৰজন। তাৰপিছত আমি এতিয়া DSLR কেমেৰাটো আনিব গৈ আছোঁ। তাৰপিছত কেমেৰা লৈ আমি আকৌ ওলাই দিলোঁ মৃত্যুঞ্জয় মন্দিৰলৈ বুলি। এয়া আমি নগাঁও ৰাস্তাত গৈ আছোঁ, দেখিছে। এয়া ব্ৰিজ পাইছোঁ আমি, এয়া কলীয়া ভোমোৰা ব্ৰিজ। এয়া চাওক কি ধুনীয়া পৰিৱেশ, কি মজা লাগিছে, কি ক'ম আৰু। আপোনালোকক দেখাইছোঁ ভিডিঅ'টোৰ যোগেদি, চাব। এয়া কলীয়া ভোমোৰা ব্ৰিজ। আমি এতিয়া মেইন ৰাস্তাইদি ভিতৰীয়া ৰাস্তাত আহিব লাগে। ভিতৰীয়া ৰাস্তাইদি সোমাই এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ, আৰু অলপ দেৰি পাছত পাম আৰু মন্দিৰটো। এয়া বহুত মানুহ হৈছে আজি মন্দিৰত। এয়া চাওক দোকানবিলাক বাহিৰৰ, ট্ৰেফিক ফাইনেলি আমি আহি পালোঁ। এয়া মৃত্যুঞ্জয় মন্দিৰ দেখিছে, বহুত মানুহ আহিছে। সেয়া এইটো হৈছে মৃত্যুঞ্জয় মন্দিৰ, আপোনালোকক দেখাইছোঁ ভিডিঅ'টোৰ যোগে। আপোনালোকেও চাওক ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। এইবিলাক চাকি বন্তি আমি জ্বলাইছোঁ ইয়াত। তাৰপাছত এতিয়া ভিতৰত সেৱা ল'ম, তাৰপাছত অলপ ফুৰিম, ফটো চটো উঠিম, তাৰপাছত যাম ঘৰলৈ। এয়া হৈছে মৃত্যুঞ্জয় মন্দিৰৰ বাহিৰৰ পৰিৱেশ। এয়া চাওক কি ধুনীয়া পৰিৱেশ। ইয়াতে বলবম হৈ আছে, সেইটো কাৰণে ইয়াতে মানে এয়া পেণ্ডেল চেণ্ডেল দি থৈছে আৰু বাছ লগাই থৈছে। এয়া মানুহ বহুত হৈছে। এয়া আমি এতিয়া চাকি বন্তি লগাই এতিয়া বাহিৰত আহিছোঁ, কিবা অলপ খাম, তাৰপিছত যাম। আমি এতিয়া মন্দিৰৰ পৰা আহি আছোঁ ঘৰলৈ বুলি। তাৰপাছতে আমি অলপ এয়া গাড়ীতে ফূৰ্তি কৰিলোঁ, নাচি বাগি গান গাই। আমি আহি এয়া নগাঁৱৰ হোটেল ভাৰতীয়খনত সোমাই দিলোঁ। ইয়াতে মানে এতিয়া নিৰামিষ ভাত খাম, যিহেতু আজি মন্দিৰৰ পৰা আহিছোঁ ন, মাছ মাংস একো নাখাওঁ, নিৰামিষ ভাতেই খাম। এয়া লগৰকেইজন। আমাৰ এয়া এতিয়া ভাত আহি গ'ল। এয়া ভাতৰ থালি দেখিছে, দালি, মটৰ, কিবা কিবি ধেৰ দিছে, আলু পিটিকা, পাপৰ। এয়া চাওক ইহঁতে খাই আছে, আমি এইফালে খাই আছোঁ, তাৰ মাজতে ভিডিঅ'টো কৰিছোঁ অলপ। এয়া আলু, কাবুলী বুট, বুটৰ দালি, বেঙেনা ভাজি, তাৰপাছতে এইটো বন্ধাকবি, আলু পিটিকা, বগৰী আচাৰ, গাজ টেঙা, পাপৰ, নেমু, ভাত, এইবোৰে খালোঁ আৰু আজি ভালকৈ লগে ভাগে মিলি ভাল লাগিল বহুত আজি গৈ। এয়া চাওক আমি খাই আছোঁ এতিয়া। এয়া ময়ো অলপ আপোনালোকক খাই দেখালোঁ। এয়া চাওক।
কেনেকৈ খাইছোঁ মই দেখিছে তাৰপিছত আমি হোটেলৰ পৰা খাই ওলাই দিলোঁ এতিয়া তেজপুৰ অভিমুখে আহি আছোঁ এয়া তেজপুৰত আকৌ লগৰজনক নমাই তাৰপিছত আমি আকৌ ঘৰ যাব লাগিব ঘোঁৰামাৰীৰ পৰা যিহেতু গৈছিলোঁ আমি এতিয়া ঘোঁৰামাৰীত আকৌ নামিম বাই বাই আজি ভিডিঅ'টো